ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ বুঢ়াহাজাৰ কোঁৱৰ গাঁৱৰ নিবাসী নৰেশ্বৰ সন্দিকৈ যোৱা ২৪ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। লোকজন সন্ধানহীন হোৱা দিনৰে পৰা পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপাই পৰিয়ালৰ লোক শোকত ভাগি পৰিছে। বেদনাই বিৰাজ কৰিছে ঘৰখনত। মোৰ দেউতা হয়, শহুৰ দেউতা। যোৱা ২৪ জানুৱাৰীৰ পৰা তেওঁ সন্ধানহীন হৈ আছে। তেওঁক আমি বিচাৰি পোৱা নাই। যদি কোনোবাই ক'ৰবাত দেখে আমাক যে যোগাযোগ কৰে। তেওঁক আমি বহুত বিচাৰিছোঁ, ক'তো বিচাৰি পোৱা নাই। সম্ভাৱ্য স্থানসমূহত পৰিয়ালৰ লোকে বিচাৰিছে যদিও আজি পৰ্যন্ত কোনো সংসূত্ৰ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট বয়োজ্যেষ্ঠ নৰেশ্বৰ সন্দিকৈ। উল্লেখ্য যে কিছুদিন পূৰ্বে ষ্ট্ৰক হৈ অসুস্থ হৈছিল নৰেশ্বৰ সন্দিকৈ। চিকিৎসা কৰাৰ পাছতে আৰোগ্য হৈছিল যদিও মানসিক অসুস্থতাৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সন্দেহ পৰিয়ালৰ। ঘটনাটো যোৱা ২৪ তাৰিখৰ পৰা তেওঁ সন্ধানহীন হ'ল। মানে এনেকৈ যায় আৰু যাই ঘূৰি আহে। সেই দিনটোত ঘূৰি নাহিলে তাৰমানে। প্ৰায় ৮ দিন হ'ল আজি। তেখেতৰ বয়স ৭০ বছৰ। আমাৰ লগত ভাল সম্পৰ্ক। কিহৰ বাবে মানে তেওঁ অকণমান অসুস্থ মানে মানসিক অসুস্থ আৰু তেওঁ প্ৰেছাৰ ষ্ট্ৰক কথাবিলাক পাহৰি যায়। চেষ্টা চলাই আছোঁ, আমি বিচাৰ কোচাৰ কৰি আছোঁ। পোৱা নাই, একো সন্ধান পোৱা নাই আমি। সেইকাৰণে এতিয়া ৰাইজলৈ অনুৰোধ কৰিছোঁ, যদি কোনোবাই ইয়াৰ কোনো ব্যক্তিয়ে মানে এই মানুহজনৰ সন্ধান পালে মানে আমাক জনাব বুলি আশা কৰিলোঁ মানে। অৱশেষত উপায়হীন হৈ সন্ধান নোপোৱাত পৰিয়ালৰ লোকে নিৰুদ্দেশ সম্পৰ্কে আৰক্ষীক জাননীযোগে অৱগত কৰা বুলি জানিবলৈ দিছে। লগতে ঘৰৰ পৰা ওলাই যাওঁতে মুগা ৰঙৰ জেকেট, ঊলৰ টুপি পৰিধান কৰি আছিল বুলিও জানিবলৈ দিয়াৰ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে ব্যক্তিজনৰ সন্ধান পায় তেন্তে 9864265981, 9903615513 নতুবা 6002096650 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।